হেল্ল' গাইজ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ চিকেনৰ এটা ধুনীয়া ৰেচিপি লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। চিকেনখিনি মই ভালদৰে ধুই লৈছোঁ আৰু ইয়াতে নিমখ দিছোঁ সোৱাদ অনুসৰি, হালধি পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ। নেমু ৰস অলপমানো চেপি দিছোঁ। আৰু 2 চামুচমান মিঠাতেল দি দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে মেৰিনেট কৰি ল'ম। যিমানে এইদৰে মিলাব তিমানে মাংসখিনিত মছলাখিনি সোমাই যাব। এতিয়া এইখিনি মেৰিনেট কৰা হৈ গৈছে। চিকেনখিনি বনাবৰ কাৰণে মই লৈছোঁ লং, ইলাচি, দালচেনি, কেঁচা জলকীয়া, নৰসিংহৰ পাত কেইটামান আৰু খুন্দি লোৱা আদা নহৰু। কেৰাহীখন গৰম হোৱাত মিঠাতেলখিনি দি দিছোঁ। তেলৰ পৰিমাণটো মই অলপমান বঢ়াই দিছোঁ, যিহেতুকে মই চিকেন ড্ৰাই ফ্ৰাই বনাম। তেলখিনি ভালদৰে গৰম হোৱাত ইয়াতে লং, ইলাচি, দালচেনিখিনি দি দিছোঁ আৰু লগতে পিঁয়াজখিনিও দি দিছোঁ। এতিয়া এইখিনি অলপমান লৰাই দিছোঁ। ইয়াতে দিছোঁ নিমখ আধা চামুচ। নিমখ যিহেতুকে আগতেও দিয়া আছে সেইকাৰণে অলপমান কমাই দিছোঁ আৰু নৰসিংহৰ পাত কেইটামানো দি দিছোঁ। এতিয়া এইখিনি 3-4 মিনিটমানৰ কাৰণে এইদৰে লৰাই ভাজি থাকিম। পিঁয়াজখিনি এইদৰে ছফ্ট হোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে লৰাই দিম। মাংসখিনি 5-6 মিনিটমানৰ কাৰণে হাই ফ্লেমত লৰাই ভাজি থাকিব লাগিব। লাহে লাহে মাংসৰ পৰা তেল ওলাব আৰম্ভ কৰিছে। মাংসখিনিৰ পৰা ভালদৰে তেল ওলাই অহালৈকে ভাজি থাকিব লাগিব। এতিয়া ইয়াতে খুন্দি লোৱা আদা নহৰু আৰু কেঁচা জলকীয়া দুটাও দি দিছোঁ। আপুনি যদি জ্বলা খাই ভাল পায় তেতিয়াহ'লে অলপ বেছিকৈও দিব পাৰে। এতিয়া এইখিনি 3-4 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত ভাজি থাকিম। চিকেনখিনি ভালদৰে সিজিবৰ কাৰণে 5-6 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকনিখন মাৰি দিব লাগিব। এতিয়া মই ঢাকনিখন খুলি দিছোঁ। মাংসৰ পৰা লাহে লাহে তেল ওলাই আহিছে। এই গোটেইখিনি মই ভালদৰে লৰাই দিছোঁ। মাংসখিনি ভালদৰে ড্ৰাই হ'বৰ কাৰণে 10 মিনিটমানৰ কাৰণে ল' ফ্লেমত ভাজি থাকিব লাগিব। মাংসখিনি মাজে মাজে এইদৰে লৰাই দিব লাগিব।
নহ'লে কেৰাহীৰ তলত লাগি ধৰিব। এয়া চাওকচোন, মাংসত লাগি থকা পানীখিনি শুকাই গৈছে আৰু মাংসৰ পৰা এক্সট্ৰা তেল ওলাই আহিছে। মাংসখিনি অলপমান টান হোৱালৈকে মাজে মাজে এইদৰে লৰাই লৰাই ভাজি থাকিব লাগিব। এতিয়া এইখিনি ভজা হৈ গৈছে। চাওকচোন, চিকেনখিনি ইমান ধুনীয়াকৈ ড্ৰাই ফ্ৰাই হৈছে আৰু কালাৰখিনিও বহুত ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।